আজি মানে মোৰ ট্ৰাইপডডাল নাই, টিউচন গৈছে ট্ৰাইপডডাল তাৰ। এতিয়া আমি দুইজনে মূৰত লগালোঁ আমাৰ হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো খবৰ ভাল। গুড মৰ্ণিং সকলোকে। আজি ৰাতিপুৱা ভ্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি এটা ফেমিলি ভ্লগ বনাম বুলি ভাবিছোঁ। তো আজি কি কৰোঁ সেইবিলাক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টো চাই থাকিব সকলোৱে, কেনেকুৱা পায় জনাব। তো এতিয়া মানে মই মুখ হাত ধুই গা পা ধুই আহিলোঁ, কিন্তু এতিয়ালৈকে চাহ খোৱা নাই যিহেতু ঘৰত আছোঁ। আৰু ঘৰত মানে ইমান যে টাইমত উঠিব লাগিব, খাব লাগিব, চাহ দিব লাগিব, সেইটো একো মানে টেনশ্যন নাই। চ' লাহেকৈ উঠি কেনে গা পা ধুই আহিলোঁ। এতিয়া চাহ খাম আৰু কি কৰোঁ দেখাম, তো চাই থাকক ভিডিঅ'টো। আৰু মই এতিয়া ৰাতিপুৱা গা পা ধুই আহি এতিয়া প্ৰথমতে পানী খাম। গৰম পানী প্ৰথমতে খাওঁ, তাৰপিছতহে চাহ খাওঁ। আৰু সকলোৱে মানে প্ৰথমতে গৰম পানী খাব লাগে ৰাতিপুৱা খালী পেটত। ত' এতিয়া মই পানী খাম আৰু সেইটো মা পিছফালে মানে চাহ বনাই আছে। আৰু কি বনাই আছে আপোনালোকক মই দেখুৱাই আছোঁ। আৰু মা বনাই আছে ইয়াতে কলা চাপৰি পিঠা। এতিয়া চাহ খাবৰ কাৰণে ৰখি আছোঁ আব। আৰু এইটো ভণ্টি আৰু মই কালি ঘৰত যাম, তো বেয়াও লাগি আছে। ত' ইহঁতক এৰি যাব লাগিব। এইকেইদিন বহুত বেছি মানে ফূৰ্তিত আছিলোঁ ঘৰত, তো কালি যাব লাগিব আৰু বেয়া লাগিব নালাগে তাই বোলে বেয়া নালাগে, দেখিছা কথা। আমি দুইজনে যুঁজিয়ে থাকোঁ খোলা চাপৰি পিঠা দি চাহ দিলে। এতিয়া আমি চাহ খাম। আজি হেয়াৰ মাস্ক লগাম বুলি ভাবিছোঁ। তাৰ কাৰণে লাগিব নিমপাত, জবা ফুলৰ পাত, ফুল, কণী, নেমু টেঙা আৰু এল'ভেৰা। আৰু এইডাল হৈছে আমাৰ নিম গছ, আৰু এইডালৰ পৰা এতিয়া আমি নিমপাত পাৰিম। কিন্তু আৰু বহুত কষ্ট কৰি ভণ্টিয়ে এইখিনি পাৰি আনিলে, মই নোৱাৰিলোঁ, গোটেইখিনি তাইয়ে পাৰিলে। এতিয়া জবা ফুলৰ গছৰ পৰা এতিয়া মই ফুল আৰু পাত ছিঙিম। মই ছিঙিম। এতিয়া এটা মই মিক্সাৰ জাৰ লৈ লৈছোঁ আৰু তাত জবা ফুলৰ পাত, ফুল, নিমপাত, নেমু টেঙা, কণী আৰু এল'ভেৰা আটাইখিনি দি কেনে ভালদৰে মিক্স কৰি লৈ লৈছোঁ। আৰু মই কণীটোৰ হালধীয়া অংশখিনি দিয়া নাই, অকল বগাখিনি দি দিছোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল হেয়াৰ মাস্ক। এতিয়া মই ভণ্টিক প্ৰথমতে লগাই দিম, পিছত মই লগাম। এতিয়া মা আৰু মই আইতাহঁতৰ ঘৰত যাই আছোঁ। আৰু ইমান ৰ'দ দিছে, ছাতা লৈ দুইজনে খোজকাঢ়ি যাই আছোঁ। পিলপিলিৰ কাৰণে ৰখিলোঁ, পিছত পিলপিলি একো নাপালোঁ, চব খোজকাঢ়ি যাই আছোঁ এতিয়া। আৰু এইটো হৈছে খুৰাহঁতৰ ঘৰ, তেওঁলোকৰ চোতাল পকা কৰি আছে আৰু মন্দিৰ বান্ধি আছে। এইটো আমাৰ আইতা কিবা কিবি কৰি আছে। বাবু কিবা ক আমি আবু বুলি কওঁ দেই, আইতা বুলি নকওঁ। হাই ফ্ৰেণ্ডছ, এতিয়া মই ভণ্টিক লগাই দিম। আৰু আমি ৰাতিপুৱা মা আৰু মই যে আইতাহঁতৰ ঘৰত গৈছিলোঁ, আৰু আহোঁতে আমাৰ বহুত বেছি দেৰি হৈছে। চ' ভণ্টিয়ে অকণমান লগাইছে মূৰত, কিন্তু ভালদৰে লগাব পৰা নাই। গোটেইখিনি লগাব পৰা নাই, খালি এইখিনি দি থৈ দিছিলে। এতিয়া মই তাইক ভালদৰে লগাই দিম। আৰু মোৰ কাৰণে ৰখি আছে। আৰু মানে আমাৰ আহোঁতে মাৰ আৰু মোৰ আহোঁতে বহুত বেছি দেৰি হ'ল, তাৰ কাৰণে তাইৰো আবেলি টিউচন আছে, টিউচনতো যাব লাগিব। তাৰ কাৰণে মোৰ কাৰণে ৰখা নাছিলে। যেতিয়া আৰু তাই লগাব নোৱাৰা হ'ল, তাৰপিছত আৰু কি কৰিব, উপায়টো নাই, ৰখিয়ে আছিলোঁ। এতিয়া মই মূৰত লগাম, মই ভণ্টিক লগাই দিলোঁ। এতিয়া মই লগাম, মই আৰু নিজে লগাম। তাই বোলে লগাই দিব নোৱাৰে, তো মই নিজে লগাওঁ। নিজে লগালে মানে বহুত বেছি অসুবিধা লাগি থাকে, মানে হাতখনৰ বিষ উঠি যায়, দুয়োখন হাতৰে বহুত বেছি বিষ উঠে। এতিয়া আমি দুইজনে মূৰত লগালোঁ, আমাৰ এয়া লগোৱা হৈ গ'ল চাব পাৰে। আৰু তাই চাওক, দুইজনৰ মূৰ কেনেকুৱা দেখাত হৈছে চাওক। এই হেয়াৰ মাস্কটো আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয়।
বিশেষকৈ যিসকলৰ বহুত বেছি চুলি সৰে আৰু বেলেগৰ কথা নকওঁ, মই নিজৰ কথাই কৈছোঁ। মোৰ মানে ইমান বেছি চুলি সৰে, মানে মূৰটো চুচিলে মানে বহুত চুলি সৰে। চ' মূৰ ধুলে, মূৰ চুচিলে মানে গোটেই ৰুমটোত মানে অকল চুলিয়ে হৈ থাকে, ইমান বেছি চুলি সৰাৰ সমস্যা হৈছে। তাৰ কাৰণে মই এইটো লগাই থাকোঁ মাজে মাজে, আৰু চুলি গজাতো সহায় কৰে। আপোনালোকেও লগাই চাব। আৰু মূৰৰ মানে বহুত সমস্যাৰ সমাধান কৰে এই নিমপাত, জবা ফুল আৰু জবা ফুল, যিটো মই জবা ফুল আৰু জবা ফুলৰ পাত দিছোঁ, সেইটো চুলি চিল্কি কৰাত সহায় কৰে, কণ্ডিচনাৰ কৰে। চ' আৰু নেমু টেঙাই যিবিলাক আমাৰ মূৰত ধৰ উখি থাকে বা সেনেকৈ কিছুমানৰ খোজাই কেনে ইনফেকশ্যন হোৱা হেন হয়, সেইবিলাক দূৰ কৰে। চ' বহুত বেছি ভাল হয় এই হেয়াৰ মাস্কটো। তো আপোনালোকেও লগাই চাব, বহুত বেছি ভাল ফল পাব। আৰু ময়ো লগায়ে থাকোঁ। বিশেষ এইখন মই ঊলেৰে বনাইছিলোঁ, ৱেলকাম লিখা। তো আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু এইখন মানে অকণমান লেতেৰা হৈছে, তাৰ কাৰণে মই চাফা কৰিবৰ কাৰণে নমাইছোঁ। আৰু এয়া চাওক ৰ'দত কেনেকৈ জিলিকি থাকে, আৰু ভিতৰতো ৰুমতো পোহৰত জিলিকি থাকে। আৰু এতিয়া মই অকণমান দুধ কচুৰ চাটনি বনাম। ইয়াতে মই দুধ কচু লৈছোঁ, আৰু নৰসিংহৰ পাত লৈছোঁ কেইটামান, জলকীয়া লৈছোঁ, বেহৰ লৈছোঁ কেইটামান, আৰু নহৰু লৈছোঁ। চ' এইখিনি এতিয়া মই মিক্সিত পিহি ল'ম। এতিয়া মোৰ চাটনিখিনি হৈ গৈছে। ইয়াত মই নিমখ আৰু তেল সানি লৈছোঁ। কি বনাইছোঁ আপোনালোকক দেখুৱাম। এয়া শেৱালি ফুলেৰে ভাত ভাজিছে, আৰু এইফালে এয়া মান কচু। মই মান কচু খাই বহুত বেছি ভাল পাওঁ, আৰু বহুত দিন খোৱাও নাছিলোঁ মান কচু। আৰু এইফালে আছে পানীলাও, আৰু এইটো ভাত, আৰু এইফালে কি আছে, এয়া দালি, আৰু এয়া মোৰ আজিৰ দুপৰীয়াৰ সাজ। এয়া বুটৰ দালি, চাটনি, চব্জি আৰু অমলেট। আমি এতিয়া মা আৰু মই ভাত খাম। আৰু ভাইটি, ভণ্টি আৰু দেউতাই আগতে ভাত খালে, আৰু ভণ্টি টিউচন আছিল, ভাইটি থ'ব যাব, তাৰ কাৰণে আগতে ভাত খালে। এতিয়া মা আৰু মই ভাত খাই আছোঁ, আৰু আমি পাকঘৰত খোৱা নাই, আমি এতিয়া টিভি চাই ভাত খাই আছোঁ দুইজনীয়ে। ইয়াতে থাকোঁতে এইটো পাৰ্চেল আহি পাল। তো এতিয়ালৈকে মই পাৰ্চেলটো খোলা নাই, কি আহিছে ভাবিলোঁ আপোনালোকৰ আগতে খোলোঁ। লাগিছে, আৰু কাপোৰটো একদম বহুত চফ্ট হয়, কাপোৰটো বহুত বেছি চফ্ট হয়, পিন্ধি বহুত বেছি ভাল লাগিব। মই ভাত খাই বাচন টাচন ধুই আজৰি হ'লোঁ, আৰু এতিয়ালৈকে মই ইয়াত ধোৱাই নাই, মূৰটো ধোৱাই নাই, শুকাইছে অলপ অলপ। চ' অলপমান পিছত ধুম। আৰু ভাত খাই কেনে অলপমান ৰেষ্ট লৈ কেনে ভাবিলোঁ মানে ফুল ৰুব আছে। এই টাবটাৰ মানে ফুলবিলাক ইমান বেছি বেয়া হৈ গৈছে, এইটাৰ পৰা মই ফুলবিলাক উঘালি কেনে ইয়াত মানে এডাল বেলেগ ফুল ৰুম বুলি ভাবিছোঁ। চ' আজি মানে মোৰ ট্ৰাইপডডাল নাই, টিউচন গৈছে ট্ৰাইপডডাল, তাৰ কাৰণে মই নিজেই ভিডিঅ' বনাব লাগিব। তো অলপমান অসুবিধা হ'ব দেখাবলৈ। চ' তথাপি চাই থাকক ভিডিঅ'টো। ইয়াতে গোবৰ সাৰ দি দিলোঁ, মিক্স কৰি ল'লোঁ, আৰু এতিয়া মই ফুলডাল ৰুম ইয়াতে। আৰু এইডাল কচু ফুল হয়, এইডাল মানে চোতালৰে কোণ এটাত পৰি আছে, আৰু এইডাল লতাজাতীয় কচু ফুল হয় এনেকৈ। চ' মই ভাবিলোঁ এইডাল টাবত ৰুই কেনে গ্ৰিলত উঠাই দিলে বহুত বেছি ভাল লাগিব। চ' এতিয়া মই এইডাল টাবত ৰুই দিওঁ। আৰু এয়া মই কচু ফুলডাল ৰুই দিলোঁ, আৰু এনেদৰে বাৰী দি দিছোঁ। আৰু এনেদৰে যেতিয়া দীঘল হৈ যাব আগটো, তেতিয়া ওপৰত উঠি উঠি গ্ৰিলত উঠিব, তো তেতিয়া বহুত বেছি ভাল লাগিব। আৰু পাতকেইটা ইমান বেছি ধুনীয়া লাগে।
টেবুলখনত গ্লাছ এটাত পানী দি কেনে মানি প্লেণ্ট এডাল থৈ দিছে এনেকৈ। এতিয়া মোৰ ফুলডাল ৰোৱা হৈ গ'ল। এইডাল ফুলডাল চাব পাৰে, এইডাল ৰুই দিলোঁ। আৰু সেইডাল হৈছে মানে যিডাল গ্ৰিলৰ ওপৰত উঠি গৈছে সেইডাল। চ' এতিয়া মোৰ মূৰটোও শুকাইছে, চ' মই মূৰটো এতিয়া ধুই আহোঁ। তো আপোনালোকক মূৰটো ধুই কেনে লগ পাই আছোঁ। চ' মই এতিয়া মূৰটো ধুই আহিলোঁ আৰু গাটোও ধুলোঁ আৰু মানে পানী দি জাষ্ট অতাইহে দিছোঁ। চ' এয়া চাব পাৰে অলপ অলপ আছে মানে। ভণ্টিও আহি পাল, মানে মোৰ ট্ৰাইপডডাল আহি পাল এতিয়াহে আহি পাল মোৰ গোটেইখিনি কাম হোৱাৰ পিছত। চ' এইটো আনিছে তাইৰ কাৰণে, মোৰ কাৰণে লিটচি আনিছে তাই মোৰ কাৰণে এইটো। পইচা নাই গাইজ, পইচা ধেমালি বহুত হ'ল। কালি মই ঘৰত যাম, কাৰণ পূজাৰ পৰা ইয়াতে আছোঁ, বহুত বেছি ভাল লাগি আছে। কাৰণ ছোৱালীবিলাকে জানে যেতিয়া মাৰ ঘৰত থাকে কিমান বেছি এটা ভাল লাগি থাকে আৰু যাবৰ সময়ত কিমান দুখ লাগে। ত' মই যদিও হাঁহি আছোঁ মানে মনৰ ভিতৰত বহুত বেছি দুখ লাগি আছে। ত' কালিতো যাব লাগিব। এতিয়া মই চাহ বনাই আছোঁ এয়া। আৰু মানে ৰুমৰ ভিতৰত মানে মোৰ কেমেৰা কোৱালিটি ইমান বেছি বেয়া হৈ আছে, মই ৰুমৰ ভিতৰত ভিডিঅ' সিমান নবনাওঁ। আৰু ভণ্টি টিউশ্যনৰ পৰা আহোঁতে এয়া পকৰি লৈ আহিছে, আৰু সন্ধিয়া চাহ আৰু পকৰি খোৱাৰ মজাই বেলেগ। আৰু এয়া মই মাংস বনাই আছোঁ, আৰু মাংস বনোৱা ভিডিঅ'টো ইমান নবনালোঁ কাৰণ এনেই চিম্পলকৈ বনাইছোঁ আৰু। চ' নেদেখুৱালোঁ। হাই ফ্ৰেণ্ডছ, এতিয়া ৰাতি 11টা বাজিছে আৰু মই মানে সন্ধিয়া চাহ খোৱাৰ পিছত আৰু ভিডিঅ' নবনালোঁ, কাৰণ কাপোৰ চাপোৰবিলাক পেক কৰিব লগা আছিল। চ' সন্ধিয়াটো ব্যস্ত হৈ পৰিলোঁ, মানে ইমান দিন ইয়াতে আছোঁ ন, চব বস্তু বস্তু মানে ক'ত আছে সোমাই আছে। চ' চব বস্তুবিলাক বিচাৰি কেনে চব পেকিং কৰিলোঁ। তাৰ কাৰণে আৰু সন্ধিয়া ভিডিঅ' নবনালোঁ, আৰু ৰাতিও মানে আৰু ভিডিঅ' নবনালোঁ। আৰু ভাত চাত খাই মাৰ মানে অলপমান গাটো বেয়া, চ' মায়ে ভাতকেইটা খাই কেনে শুইছে। আৰু মই এতিয়া বাচন বৰ্তন ধুই পাকঘৰ চাকঘৰ মুচি কেনে এতিয়া আহিলোঁ। কালিতো ৰাতিপুৱাই যাম। তো আজি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে, তো লাইক কমেণ্ট শ্বেয়াৰ, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। গুড নাইট, ধন্যবাদ।